নিশ্চয় আপোনালোক সকলো ভালে কুশলে আছে মোৰো বৰ্তমান ভালেই আজি মই আপোনালোকলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ ফুলজোপা দেখি আপোনালোকে নিশ্চয় গম পাইছে মই আজি কিহৰ ওপৰত ভিডিঅ' দিবলৈ লৈছোঁ হয় মই এন্থুৰিয়াম ফুলৰ ওপৰতে ভিডিঅ' দিবলৈ লৈছোঁ তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব এয়া মোৰ চান্দিনী ফুল ফুলি আছে মই আগতে আপোনালোকক কৈছিলোঁ দেখুৱাম বুলি যে ফুলখিনি এয়া মোৰ কিমান ধুনীয়াকৈ ফুল ফুলি আছে দেখিছে নিশ্চয় এই ফুলজোপা ইনডোৰ আউটডোৰ দুইটাতে ৰাখিব পাৰি ইনডোৰৰ বাবে খুবেই ধুনীয়া প্লেন্ট হয় ইয়াৰ ৰং আৰু ৰূপে মানুহক আকৰ্ষিত কৰি আহিছে ইয়াৰ ৰংবোৰ ইমানেই ধুনীয়া যে চালে চাই থাকিবলৈকে মন যায় এই ফুলপাহৰ এটা বিশেষত্ব হৈছে এই ফুলপাহ বহু দিনলৈকে ফুলি থাকে আৰু সোনকালে লেৰেলি নাযায় বা সৰিও নপৰে সেইবাবে আপোনালোকে এই ফুল আপোনালোকৰ গাৰ্ডেনত লগাব পাৰে আপোনালোকে এই ফুল অনলাইন ফ্লিপকাৰ্ট এমেজন আৰু বিভিন্ন এপৰ যোগেদি অনলাইনৰ পৰা ক্ৰয় কৰিব পাৰে বা নাৰ্সাৰী বিভিন্ন নাৰ্সাৰীটো আপোনালোকে পাব ভাল ভাল নাৰ্সাৰীবোৰত ইয়াৰ উন্নত জাতৰো বিভিন্ন পুলি পোৱা যায় দামটো অৱশ্যে ভালেই হয় খুব ধুনীয়া প্লেন্ট হয় ইয়াৰ শুকান ফুলবোৰো আপোনালোকে ৰং কৰি সজাই ৰাখিব পাৰে বহু দিনলৈকে ঘৰত এন্থুৰিয়াম সকলোৰে প্ৰিয় ফুল হয় এই ফুল বহুত ৰঙত পোৱা যায় একৰঙী বহুৰঙী বহুত ধুনীয়া ধুনীয়া জাতত এন্থুৰিয়াম পোৱা যায় এইটো ৰঙা জাতৰ হয় মোৰ ৰঙা গুলপীয়া আৰু বেঙুনীয়া এই তিনটা ৰঙৰে আছে খুব ধুনীয়া ফুলপাহি কিছুমান ইয়াৰ হাইব্ৰিড জাত থাকে আৰু কিছুমান লোকেল ভেৰাইটি থাকে এইজোপা মোৰ একেবাৰে হাইব্ৰিডো নহয় কিছুমান হাইব্ৰিড জাতৰ ফুল বহুত ফুলে একেলগতে 8 পাহ 10 পাহো ফুল ফুলে সেইবিলাকৰ অৱশ্যে দামো বহুত বেছি হয় আৰু কেয়াৰো বৰ ভালকে কৰিবলগীয়া হয় তেতিয়াহে আপোনালোকে এন্থুৰিয়াম ভাল জাতৰ বিলাকত ফুল পাব মোৰ এই দুটা পটত এই ৰঙা জাতৰে আছে এন্থুৰিয়াম লগাবলৈ আপোনালোকে সাধাৰণতে শুকান পাত কেঁচুসাৰ মাটি অলপমান বালিও অকণমান দিব তেনেকৈ বহুত মাটিৰ প্ৰয়োজন নহয় শুকান পাত বা কোকোপিট এইবিলাকতে এই এন্থুৰিয়াম জোপা খুব ধুনীয়াকৈ গ্ৰ' কৰে আৰু সুন্দৰো হয় এই এন্থুৰিয়াম গছবিলাক আপোনালোকে বেছি ৰ'দত নাৰাখিব বেছি ৰ'দত ৰাখি দিলে ইয়াৰ পাত ফুল সব জ্বলি যায় অৱশ্যে ঠাণ্ডা দিনৰ ৰ'দটো সহ্য কৰিব পাৰে কিন্তু গৰমৰ ৰ'দটো সহ্য কৰিবলৈ খুবেই অসুবিধা হয় এন্থুৰিয়াম বিলাকৰ সেইবাবে আংশিকভাৱে ৰ'দ পোহৰ পৰা ছাঁ পৰা ঠাইতে আপোনালোকে এন্থুৰিয়াম বিলাক ৰাখিব কিন্তু একেবাৰে ছাঁ জেগাটো এন্থুৰিয়াম ফুল ভাল নহয় ৰ'দটো পাবই লাগিব গ্ৰীণ নেটৰ তলতো খুব ধুনীয়াকৈ হয় ইয়াৰ পুলি ইয়াৰ সাইডৰ পৰা ওলাই যায় এইটো এটা পুলি ওলাই আছে এনেদৰে সৰু সৰুকৈ পুলি সাইডৰ পৰা ওলাই যায় আৰু পুলিবোৰ সেপাৰেট কৰি নতুনকৈ লগালে হৈ যায় মাটিখিনি হেমেকি থকা হ'ব লাগে একেবাৰে ড্ৰাই হৈ যোৱাকৈ ৰাখি দিব নালাগে বেছি শুকান হৈ গ'লে ফুলজোপা সোনকালে বেয়া হৈ যায় পানী দিয়াৰ ক্ষেত্ৰত আপোনালোকে সপ্তাহত 2 দিন বা 3 দিনৰ মূৰত এদিনকৈ দিলেই হৈ গ'ল ভালকে যদি দিয়ে এসপ্তাহ মান নিদিলেও হয় আপোনালোকে পানী দিওঁতে এটা গামলাত পানী লৈ টাপটো জুপিয়াই দিব তলৰ ফুটাই দি পানী ওপৰলৈ আহি যাব এনেদৰে আপোনালোকে এন্থুৰিয়াম গছত পানী প্ৰয়োগ কৰিব পাৰে সাৰ দিয়াৰ ক্ষেত্ৰত আপোনালোকে লিকুইড ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিব পাৰে অৰ্গেনিক ফাৰ্টিলাইজাৰ যদি আপোনালোকৰ আছে সেই ফাৰ্টিলাইজাৰ আপোনালোকৰ ফুলজোপাত 10 দিন বা 15 দিনৰ মূৰে মূৰে স্প্ৰে কৰিব তেতিয়া আপোনালোকৰ এন্থুৰিয়াম জোপা খুব ধুনীয়াকৈ গ্ৰ' হ'ব আৰু ফুল ফুলিব
এন্থুৰিয়াম গছত আপোনালোকে আৰু এটা বস্তু দিব পাৰে, এই কণীৰ বাকলি দিব পাৰে। মই কণীৰ বাকলি মাজে সময়ে দিওঁ। কণীৰ বাকলি আপোনালোকে মিক্সিত গুড়ি কৰিও দিব পাৰে বা হাতেৰে ভাঙিও এই এন্থুৰিয়ামজোপাত দিব পাৰে। তেতিয়া আপোনালোকৰ এন্থুৰিয়ামজোপা খুব ধুনীয়াকৈ ফুল ফুলিব। যিহেতু কণীৰ বাকলিত কেলছিয়াম থাকে, কেলছিয়াম খুবেই প্ৰয়োজন হয় এই এন্থুৰিয়াম ফুলৰ বাবে। মোৰ এইটো বেঙুনীয়া জাতৰ হয়, ইয়াৰ পাতবোৰ অলপ সৰু সৰু, ইয়াৰ পুলি তেনেকৈ ওলোৱা নাই ইমানকৈ, এজোপাই আছে মোৰ বৰ্তমান এইজোপা। গুলপীয়াটো লোকেল ভেৰাইটিৰ আছে, সেইটোৰ ফুলপাহ অলপ ডাঙৰ ডাঙৰ হয়। এনেদৰে আপোনালোকে এন্থুৰিয়াম ফুলৰ যতন ল'ব। আৰু এটা বস্তু আপোনালোকে ইয়াৰ মাটিত দিব পাৰে, নাৰিকলৰ বাকলি আপোনালোকে কাটি কাটিও দিব পাৰে এই এন্থুৰিয়াম ফুলজোপাত। তেতিয়াও নাৰিকলৰ বাকলি দি দিলে পানী খুব বেছি নিদিলেও হয়। সপ্তাহত যদি আপোনালোকে এদিন পানী প্ৰয়োগ কৰি দিয়ে, নাৰিকলৰ বাকলি থাকিলে সেই নাৰিকলৰ বাকলিয়ে মাটিখিনি জেকাই ৰাখিব। সেইবাবে আপোনালোকে নাৰিকলৰ বাকলি এই ফুলজোপাত দিব পাৰে। আমাৰ পুচিও আহি গৈছে মোৰ পিছে পিছে। এনেকৈ আপোনালোকে এন্থুৰিয়াম ফুলজোপাৰ যতন কৰিবচোন। এই এন্থুৰিয়াম ফুল আপোনালোকে ভিতৰতো ৰাখিব পাৰে, ইনডোৰৰ বাবেও খুব ধুনীয়া ফুল হয় এই এন্থুৰিয়াম ফুল। আপোনালোকে ড্ৰয়িং ৰুমত বা বেডৰুম, কিটচেন এইবিলাক সকলোতে ৰাখিব পাৰে, খুব ধুনীয়া ফুল হয়। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰি দিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে। আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা অল বেল আইকনত ক্লিক কৰিব। আজিলৈ আহিছোঁ।